ভিডিঅ'ৰ শেষত এইটো কি হ'ল আপুনি যদি শেষলৈ ভিডিঅ'টো চাই তেন্তে আপুনি বুজি পাব সো প্লিজ আপোনাক মই ৰিকুৱেষ্ট কৰি আছো আপুনি শেষলৈ ভিডিঅ'টো চাই যাব অসমৰ পুলিচ কেনেকুৱা আপুনি এই ভিডিঅ'টো চালে অলপমান গম পাব ইউএছটিএমৰ অনাৰ মহবুল হকক কিছুদিন আগতে এৰেষ্ট কৰিছিল আসাম পুলিচে 2-3 দিন মান আগতে মহবুল হক জামিন পাইছে জামিন পাওয়ার পিছতে কালি তাক আকৌ এৰেষ্ট কৰিছে এতিয়া আপোনাক মই কৈ আছো কোনে এফআইআর কৰিছে কোনে এৰেষ্ট কৰিছে কৰ পৰা আপুনি না টানি ভিডিঅ'টো শেষলৈ চাই থাকক এই ব্যক্তিটোৰ নাম হল মুকছেদ আলী এই মানুহটোৰ ঘৰত গৈছিল আসাম পুলিচ যাই তাক কৈছে তোমাৰ ল'ৰা ইউএছটিএমত পঢ়া লিখা কৰে নেকি মুকছেদ আলী কৈছে হ্যাঁ মোৰ ল'ৰা এটা আছে ইউএছটিএমত পঢ়া লিখা কৰে তাৰ পিছতে পুলিচে কৈছে তোমাৰ ল'ৰাৰ নাম কি মুকছেদ আলী কৈছে মোৰ ল'ৰাৰ নাম হল শেখ ফৰিদ তাৰ পিছতে পুলিচে কৈছে এটা পেপাৰত ইয়াতে এটা সাইন কৰি দিয়া মুকছেদ আলী তাতে সাইন কৰি দিছে সাইন কৰাৰ পিছতে আসাম পুলিচ মহবুল হকক এৰেষ্ট কৰিছে এতিয়া মুকছেদ আলী কৈ আছে মই এফআইআর কৰা নাই মই মহবুল হকৰ ওপৰত কেছ কৰা নাই তাৰ পিছতে মোৰ নাম লৈ মহবুল হকক কিয় এৰেষ্ট কৰিছে আগতে আপুনি মুকছেদ আলীৰ ভিডিঅ'টো চাই লোৱা আপুনি কেছ দিছিল নেকি নহয় মই কেছ দিয়া নাই মই মোৰ পৰা সহি খুজিছে যে তোমাৰ ল'ৰা ওই ইউএছটিএমত আছে নেকি কি নাম তেওঁ শেখ ফৰিদ বুলি কয় তেতিয়া মই ক'লো যে শেখ ফৰিদ ঠিকে আছে তুমি এটা সহি দিয়া এনেকে ক'লে মই সহি দিলো কিন্তু কেছৰ কথাটো মই নাজানো কেছৰ কথা মই কোৱা নাই কেছ মই নাজানো মোক কৈছিল যে টকা দিছে নেকি মই কৈছো না মই টকা দিয়া নাই কৈ যে যদি টকা দিছে 2 লাখ টকা দিছে বুলি মই শুনিছিলো কাৰ পৰা শুনিছে ছাৰে এইটো মই নাজানো মোক দিছে আপোনাক কোনে আহি থানালৈ লৈ গ'ল নে নিজে আপুনি নহয় মই কিয় থানাত যাম মই পথাৰত কাম কৰি আছো ৰোৱানী লৈ কাম কৰি আছো আমাক এই বৰতলা থানাৰ ওসি আহিল 4-5 জন 5-6 জন আহিছিল আহি পেলাই মোক লৈ যায় পথাৰৰ পৰা লৈ গ'ল ঘৰত আহি মানে কাপোৰ গিলি বদলাই পেলাই মোক লৈ গ'ল মই ক'লো যে আবেলি যাম কয় নাই এতিয়াই যাব লাগে এতিয়াই আহিবা এনেকে মানে জোৰ জবৰদস্তি লৈ গ'ল এইটো এই 24 তাৰিখ তেনেকুৱা আছে 24-25 তাৰিখ তাৰপিছত কি কৰিলে ঢেকিয়াজুলি থানা হৈছে ঢেকিয়াজুলি মানে দিন গোটেই বহাই লাগিলে মোক এইবিলাক বাৰে শুনি থাকে মইতো কওঁ যে নহয় মই এইবিলাক নাজানো একো কয় যে তোমাৰ ল'ৰা মাৰিছে অমুক কৰিছে ধমুক কৰিছে দেই এইবিলাক মই নাজানো আপুনি ল'ৰাক 2 লাখ টকা দিছিল নেকি নাই 2 লাখ টকা দিব পাৰে নে নাই ক'ৰ পৰা দিব 2 লাখ টকা আপুনি পইচা দিয়া নাই আৰক্ষীয়ে তাৰপিছত কি কৰিলে আৰক্ষীয়ে কয় যে তুমি দিছ বুলি মই শুনিছো ছাৰ কাৰ পৰা শুনিছ মই ক'লো ছাৰ কাৰ পৰা শুনিছ কয় যে আছে কোৱা মানুহ আছে তেতিয়া মোবাইলটো দেখাই নহয় কয় যে চাচোন কিমান মানুহ দিছে টকা কিমান মানুহ কৈ আছে চা কোনে 5 লাখ দিছে কোনে 2 লাখ দিছে কোনে কিমান দিছে আপুনি পইচা দিয়া নাছিল নাই মই 2 টকাও দিয়া নাই সহি কিয় কৰিলে বা আপুনি ইউএছটিএমৰ বিৰুদ্ধে আচাৰ্যৰ না মই বিৰোধে দিয়া নাই এইটো মিছা কথা এতিয়া আপুনি কমেন্ট কৰি কোৱাচোন আমাৰ অসমৰ পুলিচ কেনেকুৱা এতিয়া আপুনি প্লিজ কমেন্ট কৰি কোৱা এতিয়া মই আপোনাক এটা কথা কৈ আছো আপুনি ভালদৰে বুজিব আপুনি যদি পুলিচ তেন্তে প্লিজ স্যাৰ ডন্ট মাইন্ড মই আপোনাক এটা কথা কৈ আছো আপুনি ইমান পঢ়া লিখা কৰি আপুনি চাকৰি পাইছে চাকৰি পাওয়ার পিছতে যদি আপুনি এনেকুৱা কাম কৰে তেন্তে সাধাৰণ যেইবিলাক মানুহ আছে যেইবিলাক মূৰ্খ মানুহ আছে সেইবিলাক মানুহ কি ক'ব সেইবিলাক মানুহ এটা কথাই ক'ব পঢ়া লিখা কৰি কোনো লাভ নাই আৰু এটা কথা মই কৈ আছো মই 100% শিওর নহয় যে মুকছেদ আলী সঁচা কথা কৈছে কিন্তু সঁচা কথাও ক'ব পাৰে বা মিছা কথাও ক'ব পাৰে এতিয়া আপোনাক মই এটা কথা কৈ আছো আপুনি আসাম পুলিচক বেয়া নাপাব কিয় আসামত বহুত পুলিচ আছে যেইবিলাক পুলিচ বহুতই ভাল বহুতই সাধাৰণ মানুহক ৰেসপেক্ট কৰে এতিয়া আপোনাৰ সুন্দৰ হাতৰ পৰা ভিডিঅ'ত লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া